আজি বনাম গাহৰি মাংস মছলা দি। তো তাৰ কাৰণে কেৰাহী এটাত পানী দি গাহৰিখিনি বইল কৰি ল'লোঁ। গাহৰিখিনি ওলাই লৈ গৰম কেৰাহী এটাত তেল অকণমান দি পেলাই গাহৰি ফেটছ অকণমান দি দিলোঁ। তাতে শুকান জলকীয়া, তেজপাত আৰু পিঁয়াজ দি অকণমান ফ্ৰাই কৰি তাতে মছলাখিনি দি দিলোঁ। আদা, নহৰু আৰু কেঁচা জলকীয়া মছলা দি অকণমান ফ্ৰাই কৰি তাতে বিলাহী, আলুখিনি দি পেলাই লগতে ফ্ৰাই কৰি ল'লোঁ। যদি অকণমান লাগি ধৰা যেন লাগে তেতিয়া অলপমান পানী দি দিব। আৰু ফ্ৰাই হোৱাৰ পিছত তাতে নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, জালুকৰ গুড়ি আৰু শুকান জলকীয়াৰ গুড়ি দি পেলাই মছলাখিনি ফ্ৰাই কৰি ল'ব। মছলাখিনি ফ্ৰাই হোৱাৰ পিছত তাত বইল মাংসখিনি দি দিম আৰু ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। যেতিয়া ফ্ৰাই হৈ যাব তাৰপিছত আমি ইয়াতে অকণমান পানী দি পেলাই মছলাখিনিৰ লগত গাহৰিখিনি সিজিব দিম। পানীখিনি শুকাই যোৱাৰ পিছত আপোনালোকক কিমানখিনি গ্ৰেভি লাগে সেই হিচাপত ৰাখি ল'ব। তো মোৰতো মাংসখন হৈ গ'ল আৰু খাবলৈ ইমান যে সোৱাদ হৈছিলে। তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু প্লিজ ফ'ল' কৰি দিব।